हेलो गाइस আপোনালোকৰ খবৰ নিশ্চয় ভালেই নতুন এটা ভিডিঅ'লৈ স্বাগতম সাদে হাবলি কেটা দেখুৱা এইজনী মুৰ্গীক হাঁহৰ ডিম দিছিলো ইয়া ধুনিয়াকে পোৱালি কেটা উলাই দিলে আপোনালোকেও যদি এনেকে মুৰ্গীক হাঁহৰ ডিম দি পেলাই উলিয়াব পাৰে ঠাণ্ডা দিনত যেহেতু হাঁহে মানে ডিম বিলাক বেয়া কৰি দিয়ে আৰু পোৱালি নুলাই আমাৰো এনেকে 18টা ডিম দিছিলো হাঁহে নুলিয়ালে বেয়া কৰি দিলে তাৰ পিছত মুৰ্গীকে দিলো ধুনিয়াকে পোৱালি কেটা উলাই দিছে এনেকে কৰিব পাৰে মানে কুত্তা ধুনিয়াকে লখিব পানীটো নিনিয়ে যেহেতু ঠাণ্ডা দিনত পোৱালি নমৰে আৰু পাৰিলে বয়লাৰক দিয়া দানাটো সৰু সৰুটো আনি খুৱাব পাৰে তেতিয়াটো সোনকালে ডাঙৰ হয় আৰু এনেকে কৰা হয় কিন্তু এইকেদিন বন্ধ হৈ আছিল যেহেতু আমাৰ দানা আনা নহল মানে লগে লগে উলোৱাৰ লগতে খুৱাব লাগে আৰু দানাটো নহলে ভাত বা কিবা যিকোনো দানা আৰু খাই পালে মানে হেতু নাখায় আৰু সেইকাৰণে উলোৱাৰ লগতে বয়লাৰ দানা খুৱাব তেতিয়াহে খাবৰ মানে ভাত খোৱাৰ পিছত খাবলৈ টান পায় দেখুৱাই দে শুনো আগত একদম মানে হাঁহ পোৱালি দেখুৱা বাদ দি একদম এয়া দিনটো এৰি দিয়া নাছিল ৰাতিপুৱাৰ পৰা বৰষুণ কিনকিনা বৰষুণত এইটো পৰিলে শুনো লুটি খাই পৰিলে উঠিব নোৱাৰে ঠাণ্ডাতে একদম মানে জোৰ তত গৈ পেলাই সোমাই আছিলে যেনতেনে বিচাৰি আনিছো বিৰাট ঠাণ্ডা মানে বৰষুণ পৰি আছিলে কিনকিনকে এতিয়া হেৰি দিছো এইফালে শেহতীয়াকে ধুনিয়া পেলোৱা আছে দেখিছেনে নাই জানো বাৰু ইয়াত তাৰপিছত সিফালে লেচেৰিমা আছে তাৰপিছত তিয়হ দিয়া আছে ঠাণ্ডা বতৰ আজি লাইগুটি অলপমান পেলাই লম তাৰপিছত এয়া জলকীয়া বেঙেনা পুলি আছে দুটামান লগাই দিম বেছিকে নলগা মানে এইখিনিত পুলি লগোৱা হ'ব এনে কাটা যাবগৈ সেইকাৰণে কেজোপামান লগাই দিম আৰু তাৰপিছত সিপানে লগাই দিম লগাই আছো লগাইও আছো দেখুৱাইও আছো চাই থাকক কুলা কুলা চাপ দীঘল দীঘলটো হ'ব ইমান সৰু লগাব নালাগে এইটো দুটা আছে ভাঙিলে ধৰি জীয়াব না জীয়াব না ইমান সৰু পুৰা একদম জোখত গাঁতকেইটা খান্দা হৈছে মানে কম বেছি নহয় আৰু ফুলিলে নেকি লগাওঁতে ফুলিবই লাগিব মানে বেঙেনা পুলি শুনো এই আগত লগাই দিয়া বেঙেনা লাগি আছে এয়া লাই গুটি এইখিনিত মানে লাই গুটি অলপমান পেলাই ল'ম আৰু পুলি লগাই লাই গুটি চুটি পেলাই মানে আজৰি ইয়া বৌয়ে পুলখন ইয়াতে পেলাই থৈ গুচি গৈছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু